হেই নমস্কাৰ, মই অসমীয়া ছোৱালী নিকি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি মানে সৰ্থেবাৰী সভা চাব যাম আৰু এই ভিডিঅ'টো আপোনালোকৰ বাবে বনাইছোঁ। তাত কি ওলাইছে আপোনালোকক অলপ দেখাই দিম আৰু ভিডিঅ'টো দিয়াৰ সময়ত সভাকেইজনী শেষে হ'ব এডিট কৰাত। তো বলকচোন যাওঁ ভিতৰত গৈ কি ওলাইছে আপোনালোকক দেখাই দিওঁ বলক। পালোঁ আৰু এতিয়া মানে কাঠৰ মাল চাব যাম। এদিন আহিছিলোঁ কিন্তু দেখা নাপালোঁ, আজি দেখা পাইছোঁ। চাব আহিছোঁ ৰ'ব, দেখাই দি আছোঁ কি ওলাইছে। এয়া চাওক, এইখন কি হে বিছনা। অ' মাই গড, এখন কাবাই দিয়ে যদি দিব সৰ্থেবাৰী মানুহ খাওঁ। মইনা বাই মোক দিব। এয়া চাওক, কোনটো লাগব চাই লওঁ। অ' মাই গড, আমাৰ মনো আৰু নিবা দিছিলোঁ চব্জি এইখন টেবুল, গ্লাছখন নাই বাছে। এই চেণ্ডেল থ চেণ্ডেল থোৱা জেগা নাই আমাৰ। ধুনীয়া লাগছে। অকল দেখোন বেলেগ নায়ে, কেৱল বিছনাখন এয়া মুনুবা হাই, মইনাবা হাই তোমাৰ জোতা হাই ক হাই। এয়া চব কি ধুনীয়া ধুনীয়া বিছনা ওলছি। আমাৰ সৰ্থেবাৰী মানুহ দিব খোজে যদি দিব পাৰে। নাই খাইছোঁ। গ্লাছ নাই ধুনীয়া কথা। এয়া চফা ডানলপ পুৰা টপ। অ' মাই গড, নেকি হয় মাজৰ তাক কৈ থৈ দিয়া বিয়াক লাগে। সেই নাগে ৰাঙাই কিমান বস্তু ধুনীয়া ধুনীয়া চিকেন বহুত দাম। হাই এয়া এইখন কালাৰটো ভাল লগা নাই কিন্তু ড্ৰেছিঙৰ ষ্টাইলটো ভাল লাগিছে। মোৰ বিয়াত সম্পৰ্ক গেলাই এনেকুৱা দিলে হ'ব। মইনাবা তুমিয়ে দিবাতে। এয়া মুনুবাক বোলে লাগে এনেহেন আৰু মুনুবাক দিব পাৰে সকলে। এয়া চাওক কি ধুনীয়া ধুনীয়া লাগছে না। ইফালে যাবি দে। অঁ দেখানে অহা নাই জিন, ইবাৰ দেখাই নাপাওঁ। পুৰা কম 100 টকাতে মানে অলৰেডি দি আছে। সভা হৈছে 100-150 আপোনালোকে নিব আহিব পাৰে। মই বাৰু শেষতে আহিলোঁ কিন্তু আহিব পাৰে। দেখাই নাই দে অহা নাই ন। এয়া হোমা ফ্ৰক এটা বঢ়িয়া লাগছে। গতিকে আহক আৰু আহি এবাৰ চাই লওক আমাৰ এই বস্তুবোৰ মাত আমাৰ ভৰি এনে দি আছে। নাওলকে আপুনি কিনি আনি লগাইছে। নেন কালাৰ জ্বলা ভাল লাগে তাৰপিছত মাইনু ব্লাউজ সদায় আমাৰ এইদিকে আই
Bueno, vacante. চকলেটো বেলেগ বনাইছোঁ দে ইমান আশা কৰি এটা হোটেলত যাম এখানতে উঠিছে তুমি বাবা ভাবিছা আমি খাইছোঁ লগাইছোঁ গোটেইকেইটাই হাই পুৰা বগা দেখাইছে পৰঠা খাম আমি আৰু মাজতে কি খাবা খাই আপোনালোকে দি আমি কি দিছে ৰবা Đã phát to sự, post dia. Post dia. Phát to sự đây. Video có đi sự. Ya. Ha ha. Lui Japan kini sudah khabale. ওই কি এখন দেনি হ্যাঁ ব্যাটারি নষ্ট হবো 180 জগন্নাথ মহাপ্রভুর উদ্দেশ্যে গৌরব এয়া এই নুয়াইটা হল লাগছে না খাও নুয়া ৰাতিক লাগি টকাৰ সিজুৰ কাপোৰ নেদে 400 টকা এয়া বস্তু আৰু কি কি কিনিছো আপোনালোকক কালি দেখাই আছো ঘৰত যাই আৰু এই বেগকেইটা আছে বেগকেইটা আৰু এইটো মাৰ হাতত আছে আপোনালোকক দিনত দেখাই দি আছো আমি কি খাম আজি দেখাই দিম কি খাওঁ কি খাবি তাতে অমলেট আছে কণী চপ ম'ম' ভেলপুৰি ভেজ চাওমিন এগ চাওমিন চিকেন চাওমিন ভেজ ৰোল এগ ৰোল ঘুগনি পৰঠা ৰুটি মাংস পুৰা হোটেলত কাম কৰা পিন্ধৰে কৈছোঁহে চব খাই আছোঁ দেখাই আছোঁ এয়া ৰোল খাৱা আৰম্ভ কৰিছোঁ বনোৱা নাখাওঁ কোৱা এয়া বনোৱা খাবা এয়া ভেজ ৰোল খাই লওঁ ৰ'ব
বাছাই আহিলোঁ আৰু এতিয়া ঘৰত যাম, গাড়ীত উঠিম, তাৰপিছত ঘৰত যাম। তো ভিডিঅ'ত এতিয়া সভাৰ পৰা আহিলোঁ আৰু মানে সভাত কি কিনিছোঁ আপোনালোকক অলপ দেখাই দিওঁ বলকচোন। কি কিনিছোঁ দেখি। তো প্ৰথমতে দেখাই দিওঁ, এয়া বানী আনিছোঁ, মইনাবাই আনিছে বানী দুইডাল দুইটা আমাৰ ভাষাতে আহিছে দুইডাল বুলি ক'লো। তো আৰু বহি লোৱা তুলো আৰু এইটো চচ আনিছোঁ, চচ গড়ালি ছাগল পালক দাম লৈছি 100 এইটো চচ বহুত ভাল। আপোনালোকে আনবা যাব পাৰে, সভা আছে সোমবাৰ কৰিব। এয়া দাদা আপোনালোকে হাফ পেণ্ট আনিছোঁ আৰু দেখাইছোঁ যি ধুনীয়া চাদৰ মেখেলা আনিছোঁ, বহুত ধুনীয়া ধুনীয়া চাদৰ মেখেলা আছে। এয়া চক ঠিক আছেনে, আনিব পাৰে আৰু কিছু আছে। এয়া চক দেখিছোঁ আৰু মইনা আৰু এইযোৰ হৈছে মইনাবাৰ আৰু এইযোৰ হৈছে মোৰ চক ধুনীয়া। এয়া এইযোৰ মোৰ আৰু দেখাইছোঁ আৰু এইটো 3 বছৰমান জমা কৰিম ইয়াত থ'ব সেইবাৰৰ কাৰণে এইটো জমা কৰিম যাতে এখন বস্তু কিনিব বোলে। এইটো দেখিছে বহুত 500মান আছে আৰু দেখাইছোঁ আৰু চাদৰখন লৈছোঁ। এইযোৰা হৈছে মাজুমাৰ মুনুবাৰ, এইযোৰা এইযোৰা মুনুবাৰ ধুনীয়া লাগছে, বহুত দাম। এই কমাৰ লৈ দামটো ক'ব নোৱাৰিম আছে। আৰু এয়া 10 টকা বস্তু বহুত ধুনীয়া ধুনীয়া বস্তু আছে। এয়া চাবোনৰ আমাৰ তাতে হ'লে কেছ নকয়, চাবোনৰ কেছ আছে নে আৰু এই বহুত বস্তু আনিছোঁ 10 টকাত। টেপ আনিছোঁ বেছি বকি থাকোঁ দেখাইছোঁ। এয়া বাদাম আনিছোঁ খাবাৰ কাৰণে, অলপ পাছত বাদাম খাম। আৰু এই ডিঙিটা নাচব আমাৰ আৰু এইটো যে কি ধুনীয়া 100 টকা লৈছে। আৰু মায়েও কৈ আছে, মাকো শিকাই দিছোঁ ইউটিউবত ভিডিঅ' বনাবা। আৰু এয়া আচাৰ জালাৰ আচাৰ খাম এতিয়া, আৰু আপোনালোকে আমাক কাইলি জালাৰ আচাৰ খাম। আৰু এই আপোনালোকৰ কি কয় নাম ওপৰত আছে। আৰু এইখন মায়ে আনছি, এয়া চব কি ধুনীয়া চাদৰ মোক লগি আনছি আৰু দেখিছোঁ আৰু কাঁহী আনিছোঁ। কিন্তু আমাৰ হ'ল সেই আমাৰ কাঁহী আনা দৰকাৰ নাই, কাৰণ আমাৰ কাঁহৰ কাঁহী বহুত আছে, হ'লেও আনি লৈছোঁ টেঙা খাবৰ কাৰণে। কাঁহৰ কাঁহীত টেঙা দিব নোৱাৰি। আৰু খৰচ পুৰা আনিছোঁ যেন কেনে হৈছে বেলেগত উঠি যাম। আৰু এই দালি ভাতত দালি যাব পাৰে মানে হয় 1 বুলি 2 চিকাৰ মায়েতো নামোজা বটল আনছি পানী পিনাৰ কাৰণে। চুৰি আনছোঁ এয়া চৈৰা না চৈৰা ন এইটো নদী দেখোনে এংকে দিছিল দোকানত কেনে দিওঁ। এয়া 300 টকা লৈছে, 100 টকা। আপোনালোকে আনিব যাব পাৰে লাইলন পুৰা একদম হেতা আনছোঁ। এতিয়া ম'ম' বনাই খাম কওকচোন। আৰু এই কি খাম চাউল ধুম আৰু কিন্তু পাতল খোলা দিছে এইটো তোল আনিছোঁ ভাৰ কাৰণে। কিমান লৈছে? 100 টকা লাগব 100 টকা 100 টকা লৈছে। কঁঠালৰ বিট আৰু এটা লেগিংছ আছে আৰু এইটো টিফিন আনিছোঁ। এয়া চব লেগিংছ মাইনো গধূলি ধূপ জ্বলাৰ কথা ধূপতে দিম আৰু দিলি তেতিয়া ধঙা হ'ব আৰু এই চাই তলতে থাকে নাটকৰ বাগিৰি এইখিনিটো মজবুত নাটক কৰিব। আৰু এয়া হৈছে ফণি আনিছোঁ, কাকৰা আনিছোঁ। কাকে নেকি কাকে আমাৰ লগত আমাৰ ফণি বুলি কওঁ। আৰু এইটো আনিছোঁ পইচা জমা কৰিবৰ কাৰণে। আৰু এটা আনিছোঁ যি এইটো কি জেগিন্স বস্তু আনিছোঁ। আৰু এইখিনিয়ে আৰু খাইছোঁ দকচি মিঠা পান আৰু ভাজা আছে আৰু ভাল এইখিনিয়ে। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়ালৈ বাই বাই।